নমস্কাৰ সকলোকে বিশেষ এটা খবৰ দিবৰ কাৰণে ভিডিঅ' বনালোঁ যিহেতু মই ইয়াত বিভিন্ন ধৰণৰ ব্যৱসায়িক লৈ ভিডিঅ' বনাই থাকোঁ দুই এটা মাজে মাজে মানে কেনেকৈ কাম সৃষ্টি কৰিব লাগে কেনেকৈ জব ক্ৰিয়েটৰ হ'ব লাগে কেনেকৈ আমি নিজে মানে কাম বিচৰাতকৈ নিজে কাম সৃষ্টি কৰি লোৱা ৰিচেণ্টলি অসম চৰকাৰে এখন আঁচনি লঞ্চ কৰিছে মুখ্যমন্ত্ৰী স্বয়ং নিয়োজন আঁচনি এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে প্ৰায় 1 লাখ নিবনুৱাক এণ্টাৰপ্ৰিনিয়ৰশ্বিপ সৃষ্টি কৰা মানে 1 লাখ নিবনুৱাক 2 লাখ টকা আৰ্থিক অনুদান আগবঢ়াব 2023-24 যিখন বাজেটত প্ৰায় 5,000 কোটি টকা খৰচ কৰিব আঁচনিখনৰ নামত মানে অসমত সকলো ঠাইতে স্মল এণ্টাৰপ্ৰাইজ সৃষ্টি কৰা 1 লাখ নিবনুৱাক 2 লাখ টকা আৰ্থিক অনুদান আগবঢ়াই তেওঁলোকক এণ্টাৰপ্ৰিনিয়ৰশ্বিপ সৃষ্টি কৰা তেওঁলোকে নিজে মানে সংস্থাপন হোৱাৰ লগতে 2-এজনক নিজৰ ব্যৱসায়ত অন্তৰ্ভুক্ত কৰা আঁচনিখনৰ মূল উদ্দেশ্য সেইটোৱে অহা 3 বছৰলৈকে এখন আঁচনি সুন্দৰকৈ চলি থাকিব কোনো ছিকিউৰিটি মানি গ্যাৰাণ্টি অবিহনে মানে আৰ্থিক অনুদানটো আগবঢ়াব যেনেকৈ বেংক লোন ল'বলৈ আমাৰ বিভিন্ন ধৰণৰ মৰ্গেজ দিবলগীয়া হয় ছিকিউৰিটি মানি দিবলগীয়া হয় এইবিলাক কোনো চৰ্ত নাথাকিব সম্পূৰ্ণৰূপে মানে নিবনুৱাখিনিক সহায় কৰিব এই আঁচনিখন পাবৰ কাৰণে আমি কি ডকুমেণ্টছ ৰেডি কৰি ৰাখিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব তাৰ বিষয়ে কথা পাতিম যেহেতু এইটো এটা বহুত ভাল আঁচনি লৈছে কাৰণ অসমত প্ৰায় 50 লাখমান ওচৰা-ওচৰি নিবনুৱা আছে ৰেজিষ্টাৰ্ট হোৱা নোহোৱা মিলাই 50 লাখমান নিবনুৱা আছে তেনে ক্ষেত্ৰত সকলোকে চাকৰি দিয়া অসম্ভৱ কাৰণ বিজনেছ কৰিব লাগিব বিজনেছ নকৰাকৈ আমি বেলেগ অপশ্যন নাই কাৰণ সকলোৱে চাকৰি পোৱাটো অসম্ভৱ বিজনেছৰ বাহিৰে বেলেগ অপশ্যন নাই কাৰণ আমি এটা ভাল বিজনেছ চিলেক্ট কৰি ল'ব লাগিব আমাৰ ডকুমেণ্টছ লাগিব এইকেইটা লাগিব মানে আপুনি এইটো স্কিমটো অসমৰ হয় এইটো অসমৰ নিবনুৱাসকলৰ কাৰণে দিয়া হৈছে আমি যিটো স্থায়ী বাসিন্দাৰ প্ৰমাণটো লাগিব সেইখনটো PRC সকলোৱে আছেই কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব ভোটাৰ কাৰ্ড লাগিব বেংক ডিটেইলছ লাগিব সকলোৱে এই ডকুমেণ্টছ থাকেই আৰু 3টা মেইন বস্তু লাগিব কৈ দিছোঁ এখন ডমিচাইল চাৰ্টিফিকেট এখন আমাৰ গাঁও বুঢ়াই দিব আৰু এখন লাগিব আপোনালোকৰ এখন লাগিব ট্ৰেড লাইচেন্স মানে এনেকুৱা হ'ল আপোনালোকৰ যি জেগাৰ হয় তাৰ পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে দিব আপোনাৰ ব্যৱসায়টোৰ নামত এখন ট্ৰেড লাইচেন্স তেনেকৈ দিব বেছি টান নহয় ইজি হয় এইটো ট্ৰেড লাইচেন্সখন আপোনালোকে গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ পৰা এখন আপোনাৰ ব্যৱসায়টোৰ নামত এখন ট্ৰেড লাইচেন্স লৈ আনিব পাৰিব সেইখন লাগিব এপ্লাই কৰোঁতে এটা লাগিব আপোনাৰ প্ৰধান বস্তু বিজনেছ ৰিপৰ্ট মানে বিজনেছ প্লেন মানে আপুনি কি বিজনেছ কৰিব আপুনি ফটো ষ্টুডিঅ' দোকান খুলিবনে ৰেষ্টুৰেণ্ট খুলিবনে ডিছ পেপাৰ মেকিঙৰ ফেক্টৰী খুলিবনে নাই ধূপৰ ফেক্টৰী খুলিবনে সেই তাৰ এটা 2 লাখ টকা এটা প্ৰজেক্ট বনাব লাগিব মানে আপুনি নিজেও বনাব পাৰিব বা একাউণ্টছৰ যাৰ জ্ঞান থাকে একাউণ্টছৰ মানুহৰ সৈতে বনাব পাৰিব CA হয়তো বনাব পাৰিব এখন ৰেষ্টুৰেণ্ট খুলিলে আপোনাৰ প্ৰথমতে কি লাগিব আপোনাৰ প্ৰথমতে কিছুমান বস্তু লাগিব সেইখিনি আপোনাৰ কিমান টকা খৰচ হ'ব ৰ মেটেৰিয়েল কি লাগিব সকলোখিনি মিলাই পেলাই এটা প্ৰজেক্ট বনাই ধুনীয়াকৈ 2 লাখ টকাৰ ভিতৰত সেই প্ৰজেক্টটো আপুনি অনলাইন এপ্লাই কৰোঁতে ছাবমিট কৰিব লাগিব কাৰণ চাই ভাল এটা বিজনেছ চইচ কৰি লওক আপোনাৰ যিটো বিজনেছ আপোনাৰ আইডিয়া অলপ আছে তেনেকুৱা এটা বিজনেছ চইচ কৰি লওক যিটো বিজনেছ সহজতে মানে মাৰ নাখায় যিটো বিজনেছ মানে লোকচানৰ মুখামুখি নহয় যিটো বিজনেছ প্ৰায় চলি থাকে মানে আপোনাৰ বিজনেছ সেইটো চলিবই মানে যিকোনো প্ৰকাৰে চলিব তেনেকুৱা এটা বিজনেছ ভালকৈ চইচ কৰি লওক বৰ্তমান ডিমাণ্ড থকা এটা বিজনেছ চাই লওক ধুনীয়াকৈ এটা প্ৰজেক্ট বনাওক চাৰ্টাৰ্ড একাউণ্টৰ হতুৱাই সেইটো এটা বনাই ৰাখক যিটো অনলাইনৰ পৰ্টেল খোলাৰ লগে লগে আপুনি এপ্লাই কৰিব পাৰিব আৰু যোগ্যতা কি লাগিব যোগ্যতা যদি 18 বছৰ ওপৰত হ'ব লাগিব অসমৰ নাগৰিক হ'ব লাগিব যিটো স্কিমটো অসমৰ স্কিম হয় এইটোতো অসমৰ নাগৰিক হ'বই লাগিব আৰু পুৰুষ মহিলাও হ'বই পাৰিব চেল্ফ হেল্প গ্ৰুপৰ পুৰুষ মহিলাও এপ্লাই কৰিব পাৰিব সেইখিনিয়ে আৰু সেইখিনি যিটো অনলাইনৰ পৰ্টেল খোলাৰ লগে লগে আপুনি ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব এটা ভাল বিজনেছ চিলেক্ট কৰি লওক আপোনালোকৰ বিজনেছ ৰিপৰ্টটো ধুনীয়াকৈ বনাই লওক বিজনেছ ৰিপৰ্টটোৱে মেইন আৰু বাকী লাইচেন্সখন পঞ্চায়ত ছেক্ৰেটাৰী দিবই সুন্দৰভাৱে আপুনি কৰি দিলে হ'ল আপোনাৰ এৰিয়াত আপুনি বিজনেছটো আপোনাৰ ব্যৱসায়টোৰ নামত আপোনাৰ প্ৰেচিডেণ্টে ছেক্ৰেটাৰী আপোনাৰ এখন ট্ৰেড লাইচেন্স ধুনীয়াকৈ মানে বনাই দিব এখন আপুনি এপ্লাই কৰোঁতে দিব লাগিব কথা যিহেতু এইকেইটাই আমি সুন্দৰকৈ যিহেতু আৰ্থিক অনুদানটো আহিছে সকলোৱে এপ্লাই কৰি লওক এটা ভাল বিজনেছ চিলেক্ট কৰি লওক যাতে একাডেমিক যিটো কোৱালিফিকেশ্যন বৰ্তমান উল্লেখ কৰা নাই কিমান পঢ়া কিমান শুনা এইটো পাছত যদি কয় মই আপোনালোকক জনাই দিম একাডেমিক যিহেতু আমি সেইটো ব্যৱসায় সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ স্কেলত কৰিব পাৰোঁ কিবা যদি ক'বলৈ থাকে জনাব ধন্যবাদ